চলন্ত ই-ৰিক্সা এখন আপুনিও আপোনাৰ মোবাইল ব্যৱহাৰ কৰি বন্ধ কৰিব পাৰিব। কিন্তু এই এপটো কেনেকৈ ইউজ কৰিব বা কি হয় গোটেই ভিডিঅ'টো চালে গম পাব। কিন্তু এই ভিডিঅ'টো আপুনি চাই যে কোনো ধৰণৰ যাতে কাৰো অপকাৰ নকৰে বা ইয়াক বেয়া ব্যৱহাৰ নকৰিব। যোৱাকালি এজন বঙাইগাঁৱৰ যুৱকে দেখুৱাইছিল যে उसको मैं চলন্ত रोकने वाला ই-ৰিক্সা हूँ, এখন ठीक है। কেনেকৈ বন্ধ देखो भाई, কৰিছিল। टोटो चल रहा है उसका, चल रहा है मैं ऑफ कर रहा हूँ उसका। अभी देखो ऑफ हो जाएगा भाई, वो ऑफ हो गया भाई, ऑफ हो गया बंदा रुक गया। 15 মিটাৰ বা তাতকৈ অলপ কম ডিষ্টেঞ্চৰ পৰাহে এইটো কৰিব পৰা যায়। চলন্ত ই-ৰিক্সাখন কেনেকৈ বন্ধ কৰিছিল আপোনালোকে দেখিলে। ভিডিঅ'টো ভাইৰেল হৈ আছে যোৱাকালিৰ পৰা। এই ভিডিঅ'টো অকল এডুকেশ্যনৰ বাবে বনোৱা হৈছে যাতে ইয়াৰ কোনেও বেয়া ব্যৱহাৰ নকৰে। আপুনি মোবাইলৰ প্লে' ষ্ট'ৰত গৈ BET নামৰ এপটো ডাউনলোড কৰক এনেকৈ। তাৰপিছত আপোনাৰ ব্লুটুথৰ পাৰ্মিশ্যন বিচাৰিব। ব্লুটুথ অন কৰি দিলে তাৰপিছত আপোনাৰ ওচৰত যদি ই-ৰিক্সা আছে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা এনেকৈ কণ্ট্ৰল কৰিব পাৰে। কণ্ট্ৰল মানে এইটো আচলতে ভল্টেজ বা বেটাৰী পাৰ্চেণ্টেজ এইবিলাক চাবৰ কাৰণে এপটো বনোৱা হৈছিল। ইয়াৰ বহুতে আজিকালি দেখুৱাই আছে যে ইয়াৰ কেনেকৈ কি ই-ৰিক্সা এখন হঠাতে বন্ধ কৰি দিব পাৰে। এই এপটো অকল কিছুমান লিথিয়াম বেটাৰীৰ সৈতেহে কাম কৰে, মানে সকলো ধৰণৰ ই-ৰিক্সাত কাম নকৰিব বা লেড এচিড বেটাৰীৰ লগতো কাম নকৰে। অকল লিথিয়াম কিছুমান বেটাৰী আছে যিবিলাকত ব্লুটুথ কানেকশ্যন ফিচাৰ্ছ থাকে, এইবিলাক ইউজ কৰিহে এইটো এপটো কণ্ট্ৰল কৰা হয়। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু ইনফৰ্মেটিভ যদি লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।